হেল্ল' বন্ধুসকল, আজি আমি ডিছকাছ কৰিম আমাৰ ফৰ্চ কইনৰ লেটেষ্ট আজিৰ আপডেটৰ বিষয়ে। যিহেতু আমাৰ অহাকালি ফৰ্চ কইনৰ দাম বাঢ়িব, গতিকে সকলো ফৰ্চ হোল্ডাৰক মোৰ তৰফৰ পৰা কংগ্ৰেচুলেশ্যন। আৰু আজিৰ ফৰ্চ কইনৰ প্ৰাইচ আছে $1.59 আৰু অহাকালি আমাৰ 12-13 ঘণ্টাৰ ভিতৰত আমাৰ ফৰ্চ কইন দাম বাঢ়ি $1.70 হৈ যাব। গতিকে 11% মান আমাৰ প্ৰফিট হৈ যাব। আজিৰ ভিডিঅ'ত আমি এই বিষয়ে বিস্তাৰিত ডিছকাছ কৰিম। আৰু ইয়াত বৰ্তমান আপুনি চাব পাৰিছে এম্পাৱাৰ মিটিং মেটাফৰ্চৰ কেৰালা ইণ্ডিয়াৰ। গতিকে আমাৰ সকলো সদস্য, আমাৰ বিভিন্ন জাতি বৰ্ণ নিৰ্বিশেষে আমাৰ মেটাফৰ্চত, যিহেতু ভাৰততো আমাৰ মেটাফৰ্চৰ মিটিংখন গৈ আছে আৰু মেটাফৰ্চ ভাৰততো বহুতো আগবাঢ়িছে, চাব পাৰিছে। আমাৰ যিহেতু আজি ফৰ্চ কইনৰ লেটেষ্ট আপডেটৰ বিষয়ে নিশ্চয় গম পাম, আৰু আমি কিমান আজি ফৰ্চ কইনৰ মাল্টিমাইনিং হৈছে, কিমান আমাৰ ফৰ্চ কইন আৰু চেলিং হ'বলৈ বাকী আছে আমাৰ অহাকালি দামটো বাঢ়িবলৈ। গতিকে আজি বিস্তাৰিত ভিডিঅ'খনত পাই যাব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয়, আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক এটা দিব, যাতে পৰৱৰ্তী মেটাফৰ্চৰ সকলো আপডেট মোৰ এই চেনেলৰ পৰা পাই যায় আৰু বিস্তাৰিত এই চেনেলত পাই যাব। মই অলপ আগতে কোৱা মতে $1.59 আজি বৰ্তমান ফৰ্চ কইনৰ দাম আছে, আৰু এইটো 12-13 ঘণ্টাৰ ভিতৰত চেঞ্জ হ'বলৈ গৈ আছে। 1.59 ঠাইত $1.70 আপুনি চাব পাৰিব অহাকালি। গতিকে আমাৰ মেটাফৰ্চ প্ৰজেক্টখন গোটেই ৱৰ্ল্ডত বৰ্তমান ভাইৰেল হৈ গৈছে। আৰু মেটাফৰ্চত যোনে এবাৰ বুজি পাইছে, যোনে এবাৰ নেকি মেটাফৰ্চত কাম কৰিছে, তেওঁ লাইফ টাইমৰ কাৰণে বিজনেছখনত আপোন কৰি লৈছে। ইয়াত মানুহে বিভিন্ন চৰকাৰী চাকৰি বা বিভিন্ন ঠাইৰ পৰা, মানে যিসকলে নেকি ফৰ্চ কইনৰ ইনভেষ্ট কৰিছে, 1 লাখ জনে ইনভেষ্ট কৰিছিল, তেওঁৰ আজি প্ৰায় 8 লাখ 9 লাখ টকা তেওঁৰ প্ৰফিট হৈ গৈছে। যোনে 10,000 কৰিছিল, তেওঁৰ 50-60 হাজাৰ মান প্ৰফিট হৈ গৈছে। গতিকে মেটাফৰ্চ এটা জবৰদস্ত আমাৰ কনচেপ্ট হয়। যিহেতু আপুনি জানে বৰ্তমান আমাৰ বিটকইন $70,000 পাৰ হৈ গৈছে, আৰু বিটকইন যেনেকৈ দামটো বাঢ়ি আছে, কিন্তু আমাৰ কংগ্ৰেচুলেশ্যন এইটোৱে যে আমাৰ ফৰ্চ কইনখন এতিয়াও অ'পেন মাৰ্কেটত অহা নাই। অ'পেন মাৰ্কেটত অতি সোনকালে আহি যাব, আৰু অ'পেন মাৰ্কেটত আহিবলৈ যিহেতু এটা আমাৰ ডিচেণ্ট্ৰেলাইজ কইনছ হয়, আমাৰ বিটকইনৰ নিচিনা এই আমাৰ ফৰ্চ কইনটো এটা গুৰুত্বপূৰ্ণ প্ৰজেক্ট। এইটো আমাৰ যিহেতু আমাৰ আশা আছে এদিন বিটকইন হ'ব পাৰে। গতিকে আজি ফৰ্চ কইনৰ লেটেষ্ট আপডেটটো হৈছে যে আমাৰ 46,81,14,286টা কইনছ আমাৰ মাল্টিমাইনিঙত ৰখা হৈছিল। যিহেতু আমাৰ টোটেল কইনছ আছিলে 57 কোটি, তাৰ পৰা 46,81,00,000 আমাৰ মাল্টিমাইনিঙত ৰখা হৈছে। আৰু 20% ফৰ্চ কইন যিহেতু বাকী আছে, 20%টো আমাৰ মেটাফৰ্চৰ বিভিন্ন কামৰ কাৰণে, যেনেকৈ টিম আপডেট, তাৰপিছে ফৰ্চ কইন আমাৰ এক্সটেনশ্যন, আৰু মেটাফৰ্চৰ বিভিন্ন কামৰ কাৰণে 20% ফৰ্চ কইন ৰখা হৈছে। গতিকে আমাৰ অহা 31 মাৰ্চৰ আগতে ফৰ্চ কইনখিনি আমাৰ অ'পেন মাৰ্কেটত আহি আছে, আৰু অ'পেন মাৰ্কেটত আহিবলৈ বিভিন্ন পৰীক্ষাৰ মাজেদি আমাৰ ফৰ্চ কইন বৰ্তমান চলি আছে। পৰীক্ষাত বৰ্তমান আমাৰ অ'পেন মাৰ্কেটত আহিবলৈ যি দৰকাৰ, সকলোখিনি ফৰ্চ কইন বৰ্তমান সেইটো কাম কৰি আছে, আৰু অতি সোনকালে আমাৰ ফৰ্চ কইনখন অ'পেন মাৰ্কেটত আহিব। ইয়াত হোল্ডাৰ্ছটো চাব পাৰিছে, কাৰেণ্ট ছাপ্লাইটো চাব পাৰিছে। কাৰেণ্ট ছাপ্লাইটো আজি 84.99% হৈ গৈছে, আৰু অহাকালি আমাৰ 80% আজি ৰাতিৰ ভিতৰতে হৈ যাব। আৰু আমাৰ টোটেল আজি 39,78,70,986টা কইনছ চেলিং হৈছে। আৰু মাত্ৰ আমাৰ ফৰ্চ কইনখন দাম বাঢ়িবলৈ 40,07,00,000 ফৰ্চ কইন যেতিয়া হৈ যাব, তেতিয়া আমাৰ ফৰ্চ কইনৰ দাম বাঢ়ি যাব। আৰু টোটেল হোল্ডাৰ্ছটো চাব পাৰিছে 2,23,000। আমাৰ ডেইলি হোল্ডাৰ্ছটো বাঢ়ি আছে। ফৰ্চ কইনখন ডেইলি 8 পৰা 10 লাখ, 15 লাখ, 20 লাখ ফৰ্চ কইন ডেইলি চেলিং হৈ আছে।
আৰু আমাৰ অতি সোনকালে মেটাফৰ্ছখন অ'পেন মাৰ্কেটত আহিব। আৰু যোনে যোনে মেটাফৰ্ছত এতিয়ালৈকে কাম কৰা নাই, আপোনালোকে বিস্তাৰিত মেটাফৰ্ছৰ বিষয়ে জানি বুজি তাৰপিছে আমাৰ ভিডিঅ' চাই আপুনিও মেটাফৰ্ছত ৰেজিষ্ট্ৰেশ্যন কৰক। লিংকটো ডিছক্ৰিপশ্যনত পাই যাব, কণ্টেক্ট নম্বৰ পাই যাব ডিছক্ৰিপশ্যনত, হোৱাটছআপ নম্বৰ পাই যাব। গতিকে সোনকালে যোগাযোগ কৰক আৰু মেটাফৰ্ছত লাগি যাওক। আমাৰ মেটাফৰ্ছখন কিন্তু বহুত জবৰদস্ত এটা কনচেপ্ট হয়। গোটেই ৱৰ্ল্ডৰ মানুহে মেটাফৰ্ছ কনচেপ্টখন আপোন কৰি লৈছে। যিসকল ইঞ্জিনিয়াৰ, আমাৰ প্ৰফেচাৰ, মাষ্টৰ, চৰকাৰী, তেওঁলোক সকলোৱে আমাৰ মেটাফৰ্ছ বিজনেছখন যিহেতু কৰিব পাৰিছে, গতিকে আমাৰ নিচিনা সাধাৰণ মানুহে কিয় কৰিব নোৱাৰে মেটাফৰ্ছ বিজনেছখন। আপুনি 500 টকাৰ পৰা ষ্টাৰ্ট কৰিব পাৰে। আৰু আপোনাৰ যদি টকা তেনেকুৱা জোৰ থাকে তেনেহ'লে 12 নম্বৰ লেভেললৈকে আপুনি এক্টিভেট কৰিব পাৰে। 12 নম্বৰ লেভেলৰ দাম যিহেতু 10 পৰা 12 লাখ টকামান পৰি যাব। আৰু মেটাফৰ্ছ আপুনি বিভিন্ন ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লাইক এটা দি ৰাখিব, যাতে পৰৱৰ্তী সকলো আপডেট আপুনি সময়মতে পাই যায়। আমাৰ ভিডিঅ'ত সকলো ধৰণৰ আপডেট মেটাফৰ্ছৰ বিষয়ে আপুনি পাই যাব। আৰু কিমানখিনি আপুনি মেটাফৰ্ছৰ বিষয়ে বুজি পাইছে আপুনি নিশ্চয় কমেণ্টত জনাব। গতিকে থেংক ইউ। জয় মেটাফৰ্ছ।